শালবাৰী জিলা UPPL দলৰ অন্তৰ্গত আজি গ্ৰেণ্ড এটা জইনিং চেৰেমনি আয়োজন কৰা হৈছে। ইয়ালৈ আমি দেখিছোঁ আমাৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও যিটো কলেজ, এই কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল কুমুদ ৰঞ্জন বসুমতাৰী ডাঙৰীয়া আৰু কোকৰাঝাৰ কলেজৰে এজন প্ৰফেচাৰ হিচাপে তেখেতে কাম কৰি আছিলে। তেখেত বডোচা আজি কমল বডোচা তেখেতেও আজি জইনিং কৰিছে। ইয়াৰ লগতে বহুজন গণ্যমান্য ব্যক্তিসকলে UPPL দলত যোগদান কৰিছে। তেখেতসকলক মই ৱেলকাম জনাইছোঁ আৰু তেখেতসকলে আমাৰ সৈনিক হিচাপে নিশ্চয়কৈ কাম কৰিব। আজি বিধানসভা নিৰ্বাচন সমাগত, এই নিৰ্বাচনৰ আগমুহূৰ্তত UPPL দলত আমাৰ বিশেষকৈ সমাজৰ গণ্যমান্য ব্যক্তিসকলে আজি UPPLৰ প্ৰতি যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। ই আমাৰ কাৰণে শুভ লক্ষণ আৰু সমাজখন সুস্থ পৰিৱেশ আৰু মূল্যবোধৰ ৰাজনীতি কৰাৰ যিখিনি UPPL দলে এটা মডেল এটা ছেট কৰিছিলে, ইয়াৰে এটা প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ। নিৰ্বাচন আহি আছে, এই ক্ষেত্ৰত মানে কেনেধৰণৰ প্ৰস্তুতি চলাইছে? UPPL হিচাপে আমাৰ এই 15টা সমষ্টি আছে কাউন্সিলৰ ভিতৰত। 15টা সমষ্টিৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু অসমৰ মানে কাউন্সিলৰ বাহিৰতো নিশ্চয়কৈ আমি আমাৰ যিখিনি স্থিতি, সেই স্থিতি আমি সবলভাৱে আমি প্ৰতিষ্ঠিত কৰিম। ইয়াত বিশেষকৈ এতিয়া আলোচনা চলি আছে আৰু আমি আগন্তুক নিৰ্বাচনত আমি এনে এটা পৰ্যায়লৈকে আমি আছোঁ যে UPPLক বাদ দি কোনো এটা দলে অসমত যাতে চৰকাৰ গঠন কৰিব নোৱাৰে বা আমাক এৰি কোনেও যাতে চৰকাৰ গঠনত সফল নহয়, এইখিনি স্থিতিত আমি আছোঁ। কিং মেকাৰ বুলি নকওঁ, কিন্তু UPPL যিটো আমি এটা মডেল ছেট কৰিছোঁ এই 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, UPPL দলে এই 26টা জনগোষ্ঠী আগতে কোনেও মানে হিচাপ কৰা নাছিলে ইয়াত কিমান জনগোষ্ঠী আছে, কি ভাষা ভাষী আছে, তেখেতসকলৰ সমস্যাবোৰ কি। আৰু গোটেই অসমত আমি আজি দেখিছোঁ যে 140টা জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বীসকল আছে। তেখেতসকলৰ প্ৰতিও কোনেও চিন্তা কৰা নাছিলে। এটা অপশ্যন হিচাপে ল'ব পাৰে UPPLে এটা মূল্যবোধৰ ৰাজনীতি আমি কৰোঁ। ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ ভাষা, কলা, সংস্কৃতিক সমমৰ্যাদা, সমবিকাশ কাৰণে আমি চিন্তা কৰোঁ আৰু ইয়াত সমন্বয় আমি ৰক্ষা কৰি আমি চলোঁ। এইকাৰণে এই কথাটো আগন্তুক বিধানসভা নিৰ্বাচনত জাতি জনগোষ্ঠী বা ভোটাৰ ৰাইজে UPPL দলক এটা অপশ্যন হিচাপে ল'ব পাৰে।